খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভকামনা আৰু মৰম যাচিলোঁ। এতিয়া আজি হৈছে এটা বিশেষ দিন আৰু সেই দিনটো আপোনালোকে থাম্বনেইল দেখি চাগে গম পাবই নহয় জানো। গতিকে আজি হৈছে মোৰ ছোৱালীৰ বাৰ্থডে আৰু ভাবিলোঁ তাইৰ যিহেতু বাৰ্থডে সেইকাৰণে এটা ব্লগকে ষ্টাৰ্ট কৰোঁ। আৰু আজি ছোৱালীৰ 2 বছৰ সম্পূৰ্ণ হৈছে আৰু আজি বহুত বেছি একো আয়োজন কৰা নাই, যিখিনি কৰিছোঁ সেইখিনিকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিখিনি মমেণ্ট সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই অনাগত দিনকেইটা ভালে কুশলে পাৰ হৈ যায়, দীৰ্ঘায়ু হয়। সেইকাৰণে মোৰ ফালৰ পৰাতো আশীৰ্বাদ থাকিবই। আজিৰ দিনটো বহুত বেছি মনটো ভাল লাগি আছে, কিয়নো আজিৰ দিনটোতে তাই আমাৰ মাজলৈ আহিছে। আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, বিভিন্ন কাৰণবশতঃ মই ভিডিঅ' দিব পৰা নাছিলোঁ। বিশেষকৈ ছোৱালীৰ প্ৰায় 2 মাহমানেই গাটো বহুত বেছি ঠিক নাছিলে। ডক্টৰ দেখুৱাই মেলি তাই অলপ সুস্থ হৈ উঠিছে আৰু মোৰো মাজে সময়ে বেয়া হৈ আছিলে, সেইবাবে দিব পৰা নাছিলোঁ। আৰু এনেদৰে আগলৈও চেষ্টা কৰিম দি থাকিবৰ বাবে। আশা কৰোঁ আপোনালোকে ভাল পাব। ৰাতিপুৱাই উঠিয়ে যিখিনি কাম কৰিব লাগে সেইখিনি কৰিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ সেইখিনি কি কৰিলোঁ। আৰু এতিয়া আহিব প্ৰায় 3 মান বজাত মাতিছোঁ আৰু গেষ্টখিনি সকলোক মতা হৈছে, আপোনালোকক দেখুৱাই যাম। ৰাতিপুৱা অকণমান প্ৰসাদ আগবঢ়োৱা হৈছিল, লগতে অকণমান ক্ষীৰ, আৰু সেইখিনি আমি এতিয়া সকলোৱে মিলি ভগাই খালোঁ। এয়া মই পনীৰ বনাই আছোঁ, ভাজি আছোঁ, আৰু এইফালে এয়া ঘুগুনি, কাবুলী বুট, মটৰ, ৰাজমাহ। এতিয়া এয়া মোৰ মায়ে পোলাও বনাই আছে ধুনীয়াকৈ। মাংস বনি আছে ধুনীয়াকৈ। এতিয়া আমি ৰুটি বেলি আছোঁ ধুনীয়াকৈ। উপায় নাই, ঘৰৰ মানুহে কাৰিকৰ। ডাঙৰ ডাঙৰকৈ দেই, সৰু সৰুকৈ হ'লে নহ'ব। আমাৰ সুদূৰ তেজপুৰৰ পৰা আহিছে, কোনো খবৰ নিদিয়াকৈ খাই বোলে ৰুটি মাংস। এতিয়া আমাৰ পুৰি ভাজি আছে ধুনীয়াকৈ, জুইত ধুনীয়াকৈ পুৰি ভাজি উঠাব মানা কৰিছে দেই। অতিথিসকলক খুৱাবৰ বাবে যিখিনি আয়োজন কৰা হৈছিল সেইখিনি সকলো হৈ গ'ল। আৰু এতিয়া আহিল আমাৰ কেক কটা পৰ্ব। এতিয়া আমাৰ ধুন ৰেডি হৈ আছে কেক কাটিবৰ বাবে। এতিয়া আমি কেক কাটি লওঁ নহয় জানো।
এতিয়া এয়া আমাৰ নিমন্ত্ৰিত অতিথিসকল আহি গ'ল এতিয়া তেওঁলোকৰ লগত কথা বতৰা পাতি আছোঁ আৰু আমাৰ ধুনধুনীয়া দেখিছেনে ইমান তাই ভাল পাইছে এতিয়া এয়া আমাৰ খোৱা বোৱা কামখিনি আৰম্ভ হৈ গৈছে এতিয়া অতিথিসকলক খুওৱা হৈছে সকলে খাই আছে Hi guys. Aku buat hi guys. Kudu. Asu tiap mah azori হৈ লৈছো আৰু অকল বহিছো যদিও তেনেকৈ আজৰি হোৱা নাই কাৰণ ৰাতিলে আকৌ যা-যোগাৰ কৰিব লগা হৈছে ৰাতিলৈ আহিব দুইজন আলহী তাৰ কাৰণেও প্ৰিপাৰেশ্যন চলাই আছোঁ অলপ চলপ কামো কৰি আছোঁ আৰু সেইজনী ধুন বাৰ্থডে গাৰ্ল বাৰ্থডে ফ্ৰক চক পিন্ধি এতিয়া ভাগৰ লাগিছে এয়া এতিয়া অলপ বেলেগ ড্ৰেছ লগাইছে অকণ ঠাণ্ডা পৰিছে সেইকাৰণে Happy birthday, Kavi Jadu, happy birthday. To you. Apa nak kerja? Itu eta, ya, gift বহুতে উঠিছে কিন্তু itu সবতকে বেছি ডাঙৰ gift. Itu দেখিছেনে কিমান ডাঙৰ? Ya. আৰু itu আনিছে মোমায়েকে আৰু এতিয়া আনবক্সিং হ'ব গতিকে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কিনো আনিছে চাওঁ আমাকতো এতিয়ালৈকে কোৱা নাই পিছে ছাৰপ্ৰাইজ হ'ব আৰু সকলোৰে বাবে মা উঠোৱা আৰু ক পিছত পৰি আছে এতিয়া আমাৰ এতিয়া আনবক্সিং চলি আছে সকলো মানুহ ইয়াত দেখিছে ৱেইট কৰি আছে দেই সকলো ঋষি হাই কৰি দিয়া কিবা ওলাব এতিয়া ইয়াৰ बजाई दे चिलिका तू এতিয়া এয়া আমাৰ চাইকেল ফিটিঙত লাগি আছে আৰু দুটাই মিলি চাইকেল ফিটিং কৰি আছে ইউটিউব চাই ইমানটো এক্সপাৰ্ট নহয় ন আৰু তাতে আহি পেলাই পাপাই কয় কি যে একো কথা নাই এইটো যে হাতটো চাব লাগে আৰু লগাই দিব লাগে মাথা গৰম হৈ গৈছে আমাৰ সেইকাৰণে সকলোৱে আমি মিলি হাঁহি আছোঁ আৰু এইখন আমাৰ চাইকেল ফিটিং হৈ গ'ল আমাৰ এয়া বনাই মেলি ফিটিং কৰি দিলে ধুনীয়াকৈ এখন ঘূৰাই দিয়াচোন মজা
থেংক ইউ এয়া আমাৰ গিফ্ট মেন এণ্ড ফিটিং মেন এতিয়া আমাৰ ৰাতি খানা খাই আছে ৰাইজে ধুনীয়াকৈ চাওঁ ধুনীয়া বোৱাৰীজনী অকণমান দেখুৱাওঁ এইফালে মুখখন কৰি দিয়া নাপায় নহয় লাজ কৰিব নাপায় বা এতিয়া এয়া আমাৰ খানা খাব হৈ গ'ল আমি এতিয়া খাব ওলাইছোঁ আৰু ভাত পানী খাই উঠি জাষ্ট আজৰি হ'লোঁ আৰু এতিয়া প্ৰায় 11:30 বাজিলে আৰু তাইও টোপনি ধৰিছে দিনত অকণমান সময় শুলে যদিও টোপনিটো ধৰিবই ন ভাগৰো লাগিছে বহুত নাচিছে তাই আপোনালোকেতো দেখা পাইছে আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লগতে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই দি দিয়া ধুন্দু বাই বাই কৈ দিয়া বাই বাই কোৱা আকৌ বাই বাই কৈ দিয়া থেংক ইউ আকৌ চুমানা কৈ দিয়া বাই বাই